ধন্যবাদ মতামতটো দাদে দিব টেষ্ট কিন্তু কৰিম মই কিছুমান বস্তু দেখিয়ে ভাল লাগিছে মোৰ সেইখিনি খাবই মন গৈছে যেনেকে এই কলডিল বনাই আনিছে কিবা কিবি আইটেম মই দেখিছো মোৰ খোৱা আইটেম মানে মোৰ মছলা নিদিয়া খাওঁতো নমস্কাৰ মোৰ নাম শ্ৰীমতী সুভা শৰ্মা লাই শাকৰ আচাৰ কেনেকৈ কৰিলে লাই শাকটো বজাৰৰ পৰা দৈ আনি মেলি ধুই মেলি শুকাই টেমাত অকণমান 10-15 দিন ৰাখি আনি শুকাই মেলি বনাই লাইটো শুকুৱাই দিছে নে লাইখিনি শুকাই বনাই লাই শাকৰ আচাৰ নৰসিংহ পাত আৰু নহৰু আচাৰ এইটো কেইদিনৰ কাৰণে ক'ব পৰা যাব বাৰু নৰসিংহ যদি আপুনি শুকাই মেলি ভাজি বনাই তেনেহ'লে এইটো এবছৰলৈকে যাব এইটো লাই শাকৰ আচাৰ 1-2 বছৰলৈকে এইটো তেল যদি ভালকৈ দি মেলি থৈ দিয়ে যাব পাৰে তিলৰ ন হেৰি কৰি দিয়ক নহ'লে সৰু কৰি অকণমান দি লওকচোন সেইটো পালোঁ বাইদেউ এই মালা ৰুটি যে দেখি দিছে মালা ৰুটি তাৰ বেলেগ নাম আছে নেকি আপোনালোকৰ আমাৰ ভাষাত বহুত নাম আছে মালা ৰুটি বুলি চবে জানে মানে আপোনালোকৰ এইটো পৰম্পৰাগত মানে আপুনি পৰম্পৰাগত যিটো নাম ভৱিষ্যতে সেইটোক লিখিব একো নহয় চেল ৰুটি কয়নে চিয়াল ৰুটি কয়নে শব্দটো আমি জানিব লাগিব তাৰমানে মালা ৰুটি ক'লে সেইটো আমাৰ সকলোৰে কাৰণে জানা মানুহ আমি জানিব কাৰণে নেপালী সম্প্ৰদায় নহয় ইয়াত চব জনগোষ্ঠীৰ থাকে নহয় নহয় আমি প্ৰতিযোগিতাটো সেইটো বিচৰা নাই আমি ট্ৰেডিশ্যনেল নহয় নিজে ক'ব বিচাৰিছে এইটো আপোনালোকৰ পৰম্পৰাগত শব্দটো বুজি পাইছে আপোনালোকৰ নিজৰ এটা সংস্কৃতি এতিয়া চাহ জনজাতিৰ কিবা থাকিলে তেওঁলোকৰ ভাষাত কি কয় বস্তুটো আমি জানিব লাগিব সকলোৱে জনাটো নকওঁ তেনেকুৱা এটা এতিয়া আপোনালোকে নিজৰটোৱে লিখিব লাগিব এতিয়া ভৱিষ্যতে আকৌ হ'ব নহয় আকৌ নেক্সট আকৌ পাতিব নহয় হ'ব একো নাই এইটো ভুল নহয় চিয়ালিটো ধুনীয়া হৈছে খালি নামটো আপোনালোকে নিজৰটোৱে ৰাখিব আমি সেইকাৰণে বিচাৰিছোঁ সমন্বয় বিচাৰিছোঁ একো নাই আপুনি ইমান বছৰ যে বনাই আছে সেইটো গম পাইছোঁ ভাল হৈছে পায়স অকণমান টেষ্ট কৰিবলৈ চামুচ এখনহে লাগে অকণমান টেষ্ট কৰিবলৈ সেইটো কিয় কলবি এইটো হেৰি তেল দিয়া ভাত আপুনি অকণমান তাতে দিয়ক কিনাৰতে ইয়াৰ অকণমানো দিব অকণমান দিব নে বহুত খাবলৈ আছে ইয়াৰ কিনাৰতে অকণমান দিয়ক কিহৰ কাৰণে তেল দিয়া ভাত তেলত দিয়া ভাত বহুত দিছে তেওঁলোকৰ বনাইছে তেওঁলোকে লিখিছে বেলেগ ইন'চেণ্ট আনচাৰ দিছে মই আমি আপোনাক ধন্যবাদ জনাব লাগিব আৰু চাটনি আচলতে এইবিলাক চাটনি বুলি কয় আৰু যি কয় চাটনি কয় চাটনি কয় যি কয় আৰু এইটো যদি খাব পাৰে এইবিলাকক আচাৰ আপোনালোকক আমিও শিকিম মই কৈছোঁ
বছৰ ন আপোনাৰ আমি নৰসিংহ পাততে ভাজি আমি ৰাখিছোঁ তেন্তে এইটো একো নহয় যিটো বস্তু আপোনালোকৰ মানুহৰ কি গুন্দুৰ বুলি এটা সেইটোৱে হয় এতিয়া আপুনি আচল নামটো তাত লিখি দিলে আৰু ভাল লাগিলেহেঁতেন আমাৰ বস্তুটো আছে ন ভুল নহয় বাইদেউ ভুল নহয় 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 আমি আচলটো বিচাৰিছোঁ জনাকে লাই শাকৰ আলু এইটো লিখি দিব ক'লে চাৰে নাই নাই কোনেও নহয় আমাক লাগে সেই পুৰণা নামটোৱে আপোনালোকৰ নিজৰ নামটো বস্তুবিলাক আহক এতিয়া আপোনালোকে টপৰি মানে আহিছে দেখিছোঁ তাৰ নামটো দুনা টপৰি চবে জানিব লাগে এইবিলাক বস্তু জানিব এতিয়া আলু ভাজি হয় আলু ভাজিটো আমি নৰ্মেলি চবে বনাই ন সদায় ঘৰত বনাই আমি এইটো টেষ্টৰ কাৰণে গুচি যাম এইটো আলু ভাজি কিনো টেষ্ট কৰিম এনেকৈ গুচি যাম ন ইখন টেবুললৈ আমি গুচি যাম যদি আপোনালোকৰ কিবা নিজৰ কিবা বনাইছে আপোনালোকৰ সম্প্ৰদায়ৰ কিবা যদি বনাইছে তেতিয়া আমি এইটো আপোনালোকৰ সম্প্ৰদায় হয় তেতিয়া টেষ্ট কৰিম তাৰমানে বুজিলে নাই নহ'লে আমি পাৰ হৈ গুচি যাম ন আলু ভাজিনো কি টেষ্ট কৰিম বা আলু দমনো কি টেষ্ট কৰিম হয় নে বুজি পাইছে আপোনালোকৰ কথাটো আৰু এইফালে ইমান ভাল বাইদেউ আহিছে একদম খোৱাৰ মানুহে আহিছে যদিও নাজানে তেওঁ শিকিব একো ডাঙৰ কথা নহয় নে বহুত বছৰ নাজানিবও পাৰে হয় ঠিক আছে ভাল লাগিলে আমাৰ শিক্ষা বিভাগে এতিয়া স্থানীয় ভাষা স্থানীয় জনগোষ্ঠীয় যিবিলাক আমাৰ পৰম্পৰা খাদ্য সামগ্ৰী উলিয়াই আনিব লাগে ল'ৰা ছোৱালীক শিকাব লাগে শিক্ষকে জানিব লাগে এই যিটো সমন্বয় এই ক্ষেত্ৰখনতে ইয়াতে হ'ব তাৰমানে এতিয়া চাহ জনজাতিৰ যদি কোনোবা আছে তেওঁলোকৰ কিবা বিশেষ যদি খাদ্য সামগ্ৰী আছে উলিয়াই আনক আমাৰ শিক্ষকে জানিব আমাৰ ছাত্ৰ ছাত্ৰীক শিকাব লাগিব তেওঁলোকৰ নিজৰ নিজৰ বিশেষ খাদ্য কিছুমান থাকে সেই খাদ্যবিলাক আমিয়ে ইটোৱে সিটোৰ জাতিয়ে নাজানো আপোনালোকে আমাৰ অসমীয়া এতিয়া জলপান সান্দহ গুড়ি হয়তো নাজানে কিন্তু এনেকুৱাবিলাকত চব বস্তু ওলাই আমি শিক্ষকসকলে জানি আমি ছাত্ৰ ছাত্ৰীক শিকাব লাগিব তাৰমানে ইটোৱে সিটোৰ জাতিটোক সন্মান জনোৱা খাদ্য সামগ্ৰীবিলাক আমি সন্মান জনাব লাগে শুকতি মাছ এতিয়া বামুণ মানুহবিলাকে হয়তো হাঁহিব পাৰে কিন্তু আমি জানিব লাগে শুকতি মাছ বস্তুটো কি এটা অসমীয়া জাতিৰ কাৰণে এটা জাতি বুলি নকওঁ খাদ্য এটা মানে খুব সুস্বাদু বস্তু মাছৰ পৰা বনায় এনেকুৱা কথা সেইখিনিয়ে কথা অন্য নাই আমি সেইকাৰণে এই সমন্বয়টো কৰিব সমন্বয় তাকে কয় যিটো মানে মিলি যায় সব জাতি হেৰি কৰি পেলাই আমি ইটো জাতি সিটো জাতি সন্মান জনাই মিলি যোৱাটো এইটো কৈছোঁ আপোনালোকৰ এই যে নেপালী সম্প্ৰদায়ৰ বস্তুকেইটা আমাৰ জানিবি সেইফালে টানি দিছে এইফালে আমি বৰ বেছি চোৱাই নাই আলু ভাজি আলু দম এইখিনি আমি বনাই থাকো যে সেইকাৰণে আচলতে এইখিনিলে আমি ইমান চোৱাই নাই আপোনালোকৰ সেইখিনি বস্তুহে আমাক টানি আনিছে এই মটৰ দিছিলে নেকি মটৰ দিয়ে মটৰ নাই দিয়া অকল তিল আৰু এইটো আলু এইটো মানে কি কৰিছে কওকচোন এইটো তিল ভাজি মানে আলুৰ লগত একেলগে পিটিকা নিচিনা কৰি দিছে আৰু যেনেকৈ নৰ্মেলি আপোনাৰ মটৰ আৰু তিল দি যে বনায় তেনেকৈ নাই বনোৱা ন এইটো অলপ বেলেগ ধৰণে বনাইছে ন অকণমান এইটো আলু ভাজি বনাইছোঁ অঁ মটৰ দিব লাগিছিল ইয়াত মটৰ নাই দিয়া আৰু এইটোত অকল তিল আলু নাই অঁ আপুনি অলপ আগতে আলু বুলি কৈছিলে যে সেইকাৰণে অকল তিল আছে ইয়াত ন তিলৰ দুটা বনাইছে দুটা বনাইছে তিল আলু আচাৰ ভাল লাগিলে আপুনি ইমান ভালকৈ কষ্ট কৰিছে ন ইয়াত নাই নেকি ইয়াত ৰাখিব লাগিছিলে পানী থৈছে অঁ আমি কিবা আপোনালোকক কিবা কিবি ৰাখিছে নেকি তাৰ পৰা এইটো কচু ধুই পিটিকা বনালোঁ ভেদাইলতা পকৰি বনালোঁ তাৰপিছত এই নৰসিংহ পকৰি বনালোঁ তাৰপিছত ইয়াৰ হেৰি চিকন কৰা আৰু আলু ভাজি বনালোঁ তৰকাৰীখিনি বেঙেনা আৰু পোলাও বনাইছোঁ আৰু এইখিনি পায়স আৰু এইখিনি মিক্স চব্জি তাৰপিছত এইখিনি চানা হ'ল আৰু এইখিনি চানা দাইলৰ হেৰি ভাজি তাৰপৰা এইফালে হ'ল কণী দম বনাইছোঁ আৰু হেৰি বিলাহী আৰু আলু দিছোঁ আৰু এইফালে হ'ল হেৰি মাছৰ টেঙা হেৰি বিলাহী দি আৰু এইফালে মাংস আৰু কলডিলৰ ভাজি তাৰপিছতে এইফালে শুকতি আৰু বিলাহী আপোনালোকে ইমানখিনি খাদ্য প্ৰস্তুত কৰিলে কেতিয়াৰ পৰা আৰম্ভ কৰিলে বাৰু কওকচোন ৰাতিপুৱা আমি 5টাৰ পৰা আৰম্ভ কৰিছোঁ আৰু কোনোবাই সহায় কৰিলে হয় ৰাতিপুৱা আমি দুগৰাকী নিজে আপোনালোকে বিদ্যালয়বিলাকত কেতিয়া বনাই সদায় বনাই আমি সদায় বনাওঁ অকল দুপৰীয়া সাঁজটো বনাই কি বনাই দুপৰীয়া আমাৰ ভাতটো থাকে বাৰু তাৰপিছত দাইল আলু আৰু কেতিয়াবা জাতিলাও আৰু ৰঙালাও
স্কচ অমিতা তেনেকৈ দালি আলু থাকে খিচিৰি বনাওঁ খিচিৰি মঙলবাৰ শনিবাৰে বনাওঁ আৰু এই পোলাও কিবা বনাই নেকি? পোলাও নবনাওঁ স্কুলত যোগাৰ দিয়ে যেনেকে তেনেকে ছাৰে যোগাৰ যেনেকৈ এনে গভৰ্ণমেণ্টৰ বাইদেউসকলক ক'ব লাগিব টিচাৰসকলক গভৰ্ণমেণ্ট স্কুলবিলাকত ইমান ভালভাৱে বনাই ভালভাৱে যোগাৰ কৰিলে ভালভাৱে নেকি তেওঁলোকৰ যথেষ্টখিনি টেলেণ্ট আছে বুলি ক'ব লাগিব নিজৰ মানে প্ৰতিভাখিনি এতিয়া হেৰি হয় ধুনীয়াকৈ চাটনি বনাব জানে সেইও ল'ৰা ছোৱালীক খুৱায় তেনেকুৱা ধৰণেই কৰে তেওঁলোকে কেতিয়াবা দাইলত আনি ব্ৰাহ্মী দুডালো পেলাই দিয়ে তেওঁলোকেও জানে যে ব্ৰাহ্মীটোৱে ব্ৰেইনত কাম কৰে কিন্তু তেওঁলোকৰ দুখৰ কথা যে আপুনি নিজে শুনিবগে লাগিব তালে পোৱাকে চিঞৰিব লাগিব তেতিয়াহে হ'ব পাবগৈ কাৰণ তেওঁলোকৰ ভাল ভালকে বনাই দিছে আমাৰ দেখি ভাল লাগিছে তেওঁলোকে নিজৰ চৌপাশতে থকা তাৰ উপৰিও ৰান্ধনীসকলে নিজৰ গুণ আছে যি গুণেৰে বিলাহী আৰু শুকুতি মাছৰ আঞ্জা হয় নি বাৰু আঞ্জা বুলি কয় জানো আঞ্জা নকৰে মনত ৰাখিব আপোনালোকে সদায় আমি আপোনালোকক মনত ৰাখিম কি বনাইছে এতিয়া কৈ যাওকচোন আপোনালোকৰ এইটো কি বনাইছে বিলাহী ইয়াত কি দিছে বিলাহীটো বিলাহী আৰু এইটো গুলি আছে নেকি বিলাহী টপ নিজে লিখিছে আচলতে কি হৈছে এওঁলোকৰ মানে বস্তুটোকে বনাইছে বস্তুটো প্ৰপাৰ নামটো আচলতে গম নাপায় অংগলটো ঠিকেই বনাইছে কিন্তু অংগলটো নাজানে আপোনাৰ তাত উড়ি গ'ল কাগজ গোটা মাৰিলে উড়ি গ'ল কষ্ট কৰি বনাইছে আপোনালোকে ধন্যবাদ বাইদেউ নামটা কৈ যাবে চন্দ্ৰমায়া শৰ্মা ইৰাণী ফুকন নিজে দীপালী দত্ত পুৰা সমন্বয় হৈ আছে আমাৰ তিনিটা স্কুল লগ লাগিছে যে এইটো কি হ'ল বগৰী আচাৰ
ইয়াত কেইটা বস্তু আছে আইটেম কেইটা আছে মানে আমি 5 গৰাকী মানে গোটেইজনে বনাই আনিছো যে বনাইছে হিচাপ নাই ন হিচাপ নাই ৰাতিপুৱাই বনাই আনিছিলো ৰসগোল্লা নিজে বনাইছে নে পিছত দিয়ে যে আমি এইকেইটা ভেৰাইটিজ নধৰোঁ চবেই বনোৱা আমি ৰসগোল্লা লৈ হ'ব ছাৰ বাইদেউ অকণমান আপোনাৰ দি দিয়ক কেনেকৈ খালে ভাল লাগিব নিজেই দি দিয়ক কোনটোৰ লগত কোনটো মানে আপোনালোকৰ বেষ্ট যিটো সেইটো দিয়ক বেছি নিদিব একদম অলপ অলপ দিব দেই আৰু অকণমান 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 এইটো কি এইটো কলডিল আৰু পচলা আৰু লোকেল মুৰ্গী আপোনালোকে নিজে পৰিৱেশনটো আমাক কৰি দিয়ক কোনটোৰ লগত কোনটো মিলিব মিলাই ঠিক আছে লোকেল মুৰ্গী আৰু হেৰি পচলা এইটো দালি এইটো কচু চাটনি আছিলে কচু আৰু মান ধনিয়া চাটনি জলকীয়া আছে এইটো কচু আৰু মাছৰ মাথা ফুলকবি মটৰ একদম নেচাৰেল নালাগে বাইদেউ খাইছে নহয় এইটো চব আপুনি বনাইছে এইটো আমি আমাৰ ভাষাত ঘুমনি ৰুটি কওঁ বুজি নাপায় বুলি খালো বুজি নাপায় যে অকণমান চিঙি পালে দিয়ক বেছি নালাগে এইটো গুণটো আছা আৰু ইয়াৰ পৰা মাছৰ মাথা আৰু কচু অলপ পিছত ইয়াতে বহি আৰু গোটেই নিচা মানে গোটেই ভাল পোৱা বস্তু মানে চাৰিওফালে হয় পোলাও চোলাও বাদ দি তিলৰ সেইটো দিয়ক ফুলকবি পকৰা নেকি ডেৰটা বাজিলে আইটেম দেৰি হৈছে নহয় মাছৰ মাথা আৰু কচু প্ৰথম আহি পাইছে তেওঁলোকৰ প্ৰতিযোগী হিচাপে প্ৰথম আহিছে
আলু আৰু পিঁয়াজ দি পেলাই পিটিকা বনাইছোঁ। এইখিনি কেতিয়া বনালে বাইদেউ বৰা চাউলখিনি? আজিয়ে বনালে। কেইটা বজাত বনালে? 7টা বজাত পানী হেৰি কিহত বনাইছে? হেৰি পাপৰ বনাইছোঁ। আপুনি সেৱা দিয়া বুলি কোৱা নাছিলে কাৰণে আপোনাক ক'লে যেতিয়া ইমান দিনতে শেষ আৰু হেৰি কাঠআলু ভাপত দিছিলোঁ। কাঠআলু ভাপত দিছে? পানী চানী নিদিয়াকৈ কেনেকৈ বনাইছে? কাটি হেৰি টুকা দি দিলোঁ ভাপত, পানী চানী দিয়া নাই, এনেই শুকানকৈ। এইখিনি কি হয়? এইখিনি হেৰি মেটেকা হেৰি আলু কবি বইল মছলা চছলা মাংস আৰু হেৰি আদা দি ব্ৰইলাৰ আৰু এইখিনি কি হয়? এইখিনি ব্ৰইলাৰ এইটো হেৰি দিছোঁ ধনিয়া পাত নগা ধনিয়া আৰু হেৰি নৰসিংহ বইল মেটেকা এইটো কি মেটেকা? মেটেকা ঠাৰি নে পাতৰ? মেটেকাৰ আলু বনাইছে। একোনে বাৰু একেবোৰ ভুলে হৈছে। আপোনালোকে আচলতে লিখিছে বেলেগে বনাইছে, আপোনালোকে জানে নামটো ভালকে, আপোনালোকে তেওঁ নাজানে তেওঁ ভুল কৰি লিখিছে। ধুনীয়াকৈ লিখক লাগে। এফালৰ পৰা কৈ যাওকচোন, আমি পঢ়াৰ লগতে আপোনালোকে কৈ যাওক কি কি বনাইছে, কাৰণ আকৌ ভুল যদি লিখি থৈছে কলফুল বনাই কলফুল আমাৰ কলডিল পিটিকা চুঙাটো বনাইছে বুলি চুঙাটো গম পাইছোঁ কি চুঙা বনাইছে বাঁহটো কি বাঁহ কি বাঁহ সপ্তাহতেতো চুঙা চাউল নবনাই নামটো নাজানে কলডিল ভাজি বনালোঁ আলু দি কিনি আর এইটো রাজমা ভাজিও বনালোঁ আর এইটো হেৰি আলু বাঁধাকবি ফুলকবি গাজর মটর দি বনালোঁ হেৰি পচলা দালি পচলা দালি আৰু এইটো খুতুৰা শাক আৰু শাক ভাজি বনালোঁ মটৰ আৰু বেছি বনাই আনিছোঁ দাইল যিখিনি ঢেকীয়া শাক ভাজি আৰু মজা আৰু লাই শাক ভাল
নাখাওঁ দিব্যাজী ন আছে যদি চিয়াহে আছে যদি জোল হ'লে জোল থাকিব লাগিব চাটনিয়া এইটো কলডিল ভাজি